নমস্কাৰ। আমি সৰু আমাৰ বহাগ বিহু উপলক্ষে সকলোটিলৈ আমি বহাগ বিহু লগ জনাইছোঁ এই ক্ষণত। আৰু বিশেষকৈ লকডাউনৰ সময়ত আজি আমি বিহু নাপাতি ৰাজহুৱাভাৱে বিহু নাপাতি আজি আমি উপস্থিত হৈছোঁহি বালিজান চাইডিঙৰ এগৰাকী বিশিষ্ট ব্যক্তি এগৰাকী এয়া মামনি ডাঙৰীয়া। তেখেত বালিজান চাইডিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে এগৰাকী বিশিষ্ট লেখিকা। আমি তেখেতৰ ঘৰতে আমি নীতি নিয়ম পালন কৰি এই বিহুটি পালন কৰিব বিচাৰিছোঁ। মই বাইদেউক দুআষাৰ ক'বৰ কাৰণে মনত জনাইছোঁ। নমস্কাৰ। আজি আমি আমাৰ এই ৰঙালী বিহুখন আজি প্ৰথম পহিলা বহাগ, সেই উপলক্ষে আমি আমাৰ ঘৰখনতে অকণমান বিহু আমি কৰিব বিচাৰিছোঁ। যিহেতু আমাৰ ঘৰত আজি সন্ধ্যা সাক্ষাৎ হ'লি এয়া অনুপম বুঢ়াগোহাঁই, তেখেত এজন হাইস্কুলৰ শিক্ষক আৰু লগতে দৈনন্দিন বাৰ্তা আৰু আমাৰ অসমৰ সাংবাদিক আমাৰ চাবুৱাৰ। আৰু বৰ্তমান তেখেতক মই অকণমান আমাৰ ঘৰখন মনোৰঞ্জন দিবৰ কাৰণে অকণমান বিহু মাৰিবলৈ অনুৰোধ কৰিছোঁ। লগতে আমাৰ লগত আছে যোৰহাটৰ এগৰাকী বিশিষ্ট ঢুলীয়া, DY প্ৰখ্যাত এগৰাকী শ্ৰেষ্ঠ ঢুলীয়া বিজয় আমাৰ বালিজান চাইডিঙতে আছে। গতিকে আমি তেখেতেও যাব নোৱাৰে, লকডাউনৰ কাৰণে যাব নোৱাৰিলে। গতিকে বিজয়ে ইয়াতে থাকি বিহু অনুষ্টুপীয়াকৈ পালন কৰিছে। লগতে আমি বিজয়লৈ আমি বিহু লগ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি এতিয়া বিহু কৰিবলৈ আমি আগবাঢ়িছোঁ।